নমস্কাৰ বন্ধু বান্ধৱীসকল। যেতিয়া কোনো কাম কৰি ভাগৰি পৰো তেতিয়া নিশ্চয় আমি একাপ চাহ খাব বিচাৰো। আপুনিও বিচাৰে নিশ্চয়, এইটো স্বাভাৱিক কথা। এই চাহৰ আপুনি কিছু আশ্চৰ্যজনক কথা জানেনে? আহকচোন আজি আমি অলপ চাহৰ বিষয়ে আলোচনা কৰো। চাহ প্ৰথমে চীন দেশত আৱিষ্কাৰ হৈছিল। প্ৰথমে চাহৰ বিষয়ে কোনেও একো জনা নাছিল। এদিন চীনা সম্ৰাট চেন নুঙে গৰম পানী খাবলৈ পানী উতলাবলৈ দিছিল। হঠাৎ উতলা পানীত এডাল গছৰ পৰা কেইটামান পাত সৰি পৰিল আৰু পানীখিনিৰ ক্ৰমে ৰঙা হৈ পৰিল। তাৰপিছত সম্ৰাটে পানীয়খিনি খাই ইয়াক বৰ সোৱাদ পালে আৰু সেইদিনাৰ পৰা ইয়াৰ নামাকৰণ কৰিলে। পোনপ্ৰথমে চাহক মাত্ৰ পানী লগাৰ ঔষধ হিচাপে সেৱন কৰিছিল, কিন্তু ভাৰতবৰ্ষত ইয়াৰ প্ৰচলন আৰম্ভ হোৱাৰ পৰা পানীয়ৰ ৰূপত ব্যৱহাৰ কৰা আৰম্ভ কৰিলে। ভাৰতত চাহৰ প্ৰচলন 1835 চনত হৈছিল। পানীৰ পিছতে চাহ এনেকুৱা এটা জুলীয়া পদাৰ্থ যাক বিশ্বত সৰ্বাধিক মানুহে সেৱন কৰে। চাহ আফগানিস্তান আৰু ইৰাণৰ ৰাষ্ট্ৰীয় পণ্য। চাহ উৎপাদনত ভাৰত তৃতীয় স্থানত আৰু চীন প্ৰথম স্থানত আছে। চাহৰ কেঁচা পাত যদি পানীত তিয়াই তাৰ গোন্ধ ঘৰৰ চাৰিওফালে বিয়পায় তেন্তে ই মহ খেদা এক প্ৰাকৃতিক ঔষধৰ দৰে কাম কৰিব। জানিব পৰা মতে মুঠ 1500তকৈও অধিক ধৰণৰ চাহ বজাৰত পোৱা যায়। ইংলেণ্ডত প্ৰতিদিনে 16 কোটি চাহ খোৱা হয় আৰু এই হিচাপত বছৰত প্ৰায় 60 আৰব কাপ চাহ খোৱা হয়। ভাৰতবৰ্ষৰ সকলোতকৈ বেছি চাহ উৎপাদন অসমত হয়। ব্লেক টি মানে কলা চাহ ভাৰতবৰ্ষত সৰ্বাধিক বিক্ৰী হয়। আমেৰিকাত সকলোতকৈ অধিক মানে 80% চাহ আইচ ট্ৰিক অৰ্থাৎ বৰফ চাহৰ ৰূপত বিক্ৰী হয়। খালী পেটত কলা চাহ খালে পেট ফুলে অৰ্থাৎ এচিডিটি বাঢ়ে। তুৰ্কীৰ প্ৰতিজন ব্যক্তিয়ে প্ৰতিদিনে 10 কাপ চাহ খায়। ষ্ট্ৰং টি বেছিকৈ সেৱন কৰিলে গেষ্ট্ৰিক আলচাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। খালী পেটত চাহ খালে আপোনাৰ ভোক প্ৰভাৱিত হয় অৰ্থাৎ ভোক কমি যায়, যাৰ ফলত আপোনাৰ পুষ্টি কমি যায়। চাহ বেছিকৈ উতলাই সেৱন কৰিলে স্বাস্থ্যৰ বাবে হানিকাৰক হৈ পৰে। চাহে আপোনাৰ হাড় মজবুত কৰে। চাহত উপলব্ধ কেচেটিন নামৰ পদাৰ্থবিধে আপোনাৰ হাড় বিকশিত হোৱাৰ সহায় কৰে। পুৰুষে দিনত 5-6 কাপ চাহ খালে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। চাহ থকা এল-ফেনাইল নামৰ পদাৰ্থবিধৰ কাৰণে চাহ খোৱাৰ পিছত টোপনি নালাগে, ষ্ট্ৰেছ দূৰ হয় আৰু মগজু শক্তিশালী হোৱাৰ লগতে বৃদ্ধি বিকাশ হয়। আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোলৈ নতুন আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।